কিনিলোঁ মাৰ কাৰণে, মায়ে খাই বহুত ভাল পায়। হাই হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মিত্ৰুঞ্জয়ত আহিছোঁ বলবম বুলি, এয়া লগৰকেইটাৰ লগত। এয়া এতিয়া ৰেংবেং গৈছোঁ, ৰেংবেঙৰ পৰা ইয়াত সোমালোঁ ন গাইজ। এতিয়া চাকি তাকি কিনি লওঁ, তাৰপিছত পূজা কৰিম ইয়াতো। পূজা কৰাৰ পিছত ইয়াত বেছি দেৰি নকৰোঁ, ইয়াত ঘৰতো যাব লাগিব। এতিয়া 4টা বাজিলে, জাষ্ট আহি পাইছোঁ। ইয়াত পূজা চূজা কৰি ফটো চটো উঠি পেলাই ঘৰত যাম আৰু। চাই থাকিব দেই আপোনালোকে। আজি বহুত ভিৰ, মানে বলবম দিন ন, বহুত ভিৰ হৈ থাকে আৰু। আহি পালোঁ মন্দিৰৰ ওচৰত, এয়া চাব আপোনালোকে। বহুত গৰম লাগিছে। এতিয়া ৰেংবেঙৰ পৰাহে আহিছোঁ ন, এতিয়া ওচৰতে সোমাই দিওঁ বুলি আহিলোঁ আৰু। এতিয়া পূজা কৰি লওঁ, আপোনালোকক দেখাই থাকিম, চাই থাকিব। চেণ্ডেল ইয়াত ৰাখিলোঁ, এতিয়া ভিতৰত সোমাম, চাই থাকিব আপোনালোকে, চাই থাকিব। গাইজ মন্দিৰত কোনোবাই অহা নাই যদি আহিব, বহুত ডাঙৰ আছে দেই। আজিলৈ মই 3বাৰমান আহিলোঁ ইয়াত, পূজা কৰিছোঁ, এবাৰ কৰিছোঁ, আকৌ আজি পূজা কৰি লওঁ। গাইজ দেখাত একদম উল্টা পুল্টা হৈ গৈছে। ৰেংবেঙৰ পৰা আহিছোঁ যেতিয়া, ৰেংবেঙত গৈছোঁ প্ৰথমতে, আকৌ ইয়াত সোমাই দিওঁ বুলি সোমাই আহিলোঁ আৰু। এয়া উঠি আছোঁ, পূজা কৰিব যাওঁ, আপোনালোকে চাই থাকিব ভিতৰত কেনে। এতিয়া ভিতৰত সোমাই লওঁ, মোবাইলটো সোমাব দিয়ে নে নাই বাৰু। গাইজ পূজা কৰাটো হৈ গ'ল, এয়া ইফালৰ পৰা ওলাই পূজা কৰা হৈ গ'লে। এতিয়া ফটো উঠিম, তাৰপিছত সোনকালে ঘৰত যাম আৰু। ড্ৰাইভাৰজন খং উঠি আছে, আজি ফুটবল খেলা ফাইনেল আছে বোলে, সোনকালে যাব লাগে। লগৰ কেইজনী আৰু আছে, সেই তাত ফটো উঠি আছে, আৰু আমি 2টা আহিলোঁ ন সুমন। এয়া বহুত মানুহ আহিছে। এতিয়া অলপ পিছত হ'লে আৰু ভৰ্তি হৈ যাব বোলে ইয়াত। ইয়াৰ পানীবিলাক ইমান ধুনীয়া লাগিছে। দূৰৰ পৰা কেনেকৈ দেখে আপোনালোকে চাব। হ'ব পাৰে বহুত মানুহ দেখিছে, তথাপিও মই ইয়াত আহিলে বহুত ভাল লাগি যায় মনটো। গাড়ী পাৰ্কিংটো চাওক, যিহে ভিৰ হৈ আছে। এতিয়াতো সৰুহে, এতিয়া কিমান 4টা বজাতহে, 5-6টা বজাত হ'লে ইয়াত ভিৰ একদম থাকিবই নোৱাৰে বোলে। থাকিবই নোৱাৰে নহয়, যাবই নোৱাৰে আৰু। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ। মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, বাই বাই। ঘৰত গৈ আছোঁ, বহুত টাইম হৈ গ'ল এতিয়া। গাইজ ঘৰত যাওঁ বুলি ৰাস্তা কিনাৰত দেখিলোঁ, এইটো কিনিলোঁ মাৰ কাৰণে, মায়ে খাই বহুত ভাল পায়। এতিয়া আমাৰ গাড়ীৰ পাৰ্কিংটো আহিলে।